আপোনালোকেতো জানেই আৰু কি ক'ম, অসমবাসীৰ কাৰণে বহুত সুখৰ সময় এতিয়া। জুবিন দাই এনেকৈ আমাক এৰি থৈ যাব বুলি ভবা নাছিলোঁ। তো জুবিন দাৰ নামত এগছি জুবিন দাৰ মন্ত্ৰীৰ কাৰণে বাকী বহুত বেয়া লাগিছে। একচুৱেলি ভিডিঅ'টো বনাবলৈ মন নাছিলে, তথাপিতো বনাইছোঁ আৰু মোৰ একাষাৰ ক'বৰ কাৰণে যে জুবিন দাই এনেকুৱা কৰিব নালাগিছিলে, যে তেখেতৰ বেমাৰ হৈ থকাৰ স্বত্তেও গা ধুব যাব নালাগিছিলে, বা তেখেতে গৈছে তাৰ লগত থকা মানুহখিনি যাব ক'ব নালাগিছিলে। এইখিনিত বহুত ভুল হৈছে, যাতে ভালকৈ ইনভেষ্টিগেশ্যন হওক, CBIক দিয়ক আৰু দোষীয়ে শাস্তি পাওক যদি কোনোবা দোষী আছে, সেইটোৱে বিচাৰোঁ। আৰু বাকী সাগৰৰ দৰে গভীৰ মানুহজন সাগৰৰ তলতে শুই গ'ল। কোনেও ভবা নাছিলে, আনএক্সপেক্টেডলি মানে ভবা নাছিলে আৰু কোনো এনেকৈ যে এদিন মৰিব, আৰু ইমান কম বয়সতে 52 হৈছে মাত্ৰ। আমি ভাবাই নাই, ভাবিবই নোৱাৰোঁ আৰু কি ক'ম আৰু। বাকী যিয়ে নহওক, আপুনি য'তেই নাথাকক আপোনাৰ আত্মাই শান্তি পাওক।